এফালে মানুহজনে দেখিছেনে বাৰু খানি দিছে, কাৰণ গছৰ মুঢ়াটো গাড়ীখনে হাইডাৰখনে তুলিব পৰা নাই, বহুত দীঘলকৈ আছে। এইটো হৈছে আম গছৰ মুঢ়া হয়। আম গছৰ মুঢ়া বহুত তললৈ শিপাটো যায়, গতিকে গাড়ীখনে ইমান লাগিও এৰুৱাব পৰা নাই, উঘালি নিব পৰা নাই। গতিকে মানুহজনে অলপ খান্দি দিছে, ময়ো অলপ খান্দি দিলোঁ বাৰু। এখন হাইডাৰখন এয়া দেখিছেনে বাৰু, এইখনেই হৈছে হাইডা, আৰু এইখনেই দিগদাৰ হৈ গৈছে খান্দিবৰ কাৰণে। ইমান ডাঙৰ ডাঙৰ গছৰ মুঢ়া ওফৰালে, কিন্তু এইটো নোৱাৰিছে, গতিকে সহায় কৰি দিছে অলপ। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? এয়া আমাৰ ঘৰত কি কৰি আছোঁ জানেনে বাৰু? এয়া গছ কেইজোপা কাটিছিলোঁ, ঘৰৰ নিচে কাষতে আছিলে, আৰু ঘৰটো ভাঙিলোঁ, এবাৰ পচি গৈছিলে, আৰু ঘৰটো আকৌ বনাব লাগিব, গতিকে জেগাডোখৰো খালী লাগিব। একদম বেৰৰ কাষতে লাগি আছিলে, আৰু এই ধৰণে গছ কেইজোপা কাটিলোঁ মানুহ লগাই। এতিয়া গছৰ মুঢ়াকেইটা কিন্তু উঘালিব নোৱাৰে, বহুত কষ্ট হয়। গতিকে গাড়ীখন এই হাইডাৰখনৰ পৰাই উঘালা হ'ল, আৰু উঘালি মেলি এতিয়া গছৰ মুঢ়াকেইটা সেই ঠাইৰ পৰাতো আঁতৰাব লাগিব। গতিকে এয়া দেখিছেনে হাইডাৰখনে কেনেকৈ গছৰ মুঢ়াকেইটা দাঙি লৈ গৈছে, আৰু আমাৰ সিফালেদি কাষত থ'বলৈ হাইডাৰখন দি থ'বলৈ দিছোঁ। এয়া এতিয়া নিব, পাৰ কৰাব, নি আছে অলপ অলপকৈ, দেখিছেনে বাৰু এনেকৈ। আৰু অকল JCPয়ে যে এইবিলাক কৰিব পাৰে বুলি সেইটো নাভাবিব, হাইডাৰো কৰে। এয়া দেখিছেনে বাৰু, JCP হাইডাৰটো বেলেগ, কিন্তু সকলোৱে আকৌ বেলেগ বুলি নাজানে দেই, কাৰণ বহুতেই মোক সোধে আমাৰ ঘৰত গাড়ীকেইখন থকা দেখিলে, JCP হাইডাৰ এনেকৈ ক'ব, আকৌ JCPহে হয় এখন এনেকৈ ক'ব, বহুতে চিনিও নাপায় বাৰু। আৰু সেয়ে আমাৰ এই গাড়ীখনে এতিয়া এইডাল কেনেকৈ গছৰ মুঢ়া দুটা লগতে লাগি আছে, মাটি বহুত আছে, চাওকচোন বাৰু কেনেকৈ লৈ গৈছে এয়া, আৰু সিফালেদি পাৰ কৰাই দিব। ভাবিলোঁ বহুত মানুহে চিনি নাপায়, গতিকে মই ভাবিলোঁ ভিডিঅ' অকণ কৰি দিওঁ, দেখাই দিওঁ, তেতিয়া গম পাব যে JCP কেনেকুৱা আৰু হাইডাৰ কেনেকুৱা হয়, কেনেকুৱা কাম কৰিব পাৰে বা কেনেকুৱা দেখে। এয়া একদম আমাৰ ওপৰৰ ফালে কাৰেণ্টৰ ৱাইৰডাললৈ ইমান ভয় লাগিছিলে জানেনে বাৰু। আৰু ওপৰৰ ফালে পাৰ কৰাই লৈ গ'ল এয়া, আৰু নি কেনে আঁতৰত থ'বলৈ গৈছে, নি আছে, আৰু আমাৰ ল'ৰাটোৱে চলাই আছে গাড়ীখন। এয়া চাওক কিমান ধুনীয়াকৈ দাঙি লৈ গৈছে, কিন্তু মোৰ বহুত ভয় লাগিছিলে জানেনে বাৰু। কাৰণ এইটো কাৰণে ভয় লাগিছিলে যে কাৰেণ্টডালত লাগিব নেকি, ছিগি যাব নেকি, বিশেষকৈ কাৰেণ্ট আহি আছে, সেইটোৰ পৰা বহুত ভয় লাগিছিলে। সেইফালে আমাৰ মানুহজনে লাগি আছে লগত, এইজন খুলি দিবলৈ গৈছে তাত। এয়া দেখিছেনে, সেইডাল এতিয়া খুলি দিব। এয়া একদম ৰাতিপুৱাতে মৰ্ণিঙতে 7টামান বজাতে এইখিনি কাম কৰি আছে, কাৰণ আকৌ গাড়ীখনেতো কামলৈ যাব লাগিব, গতিকে সোনকালে কৰি আছে। আৰু নিয়ৰ বহুত বগাকৈ পৰিছে, আৰু তাৰ যোনবোৰ খৰিবোৰ ওলাইছিলে গছকেইজোপাৰ খৰিবিলাক, কুণ্ডাবিলাক, এয়া আমাৰ আকৌ ভাইটি আহিলে, সেই ভাইটিয়ে এতিয়া এনেকৈ কৰি সিফালৰ পৰা এইফাললৈ আনিছে, লগতে বান্ধি দিছে মানুহজনৰ লগত। আজিও একেবাৰে ৰাতিপুৱা হৈ আছিলে, আৰু এনেকৈ বান্ধি দিছে, আৰু গোটেই তিনিডাল আকৌ ওপৰ ফালে পাৰ কৰাই কেনে লৈ যাব বাৰীৰ সিফালে। এয়া দেখিছেনে দাঙি দিছে কেনেকৈ। এয়া মই দূৰৰ পৰা ভিডিঅ' কৰি আছোঁ, বিশেষকৈ আমাৰ বেটীক কুঁহিক লৈ আছোঁ, ভয় লাগে, গতিকে তাইক লৈ কাষৰ পৰা অলপ আঁতৰৰ পৰাই ভয়তে ভিডিঅ' অকণ কৰি ৰাখিলোঁ। আৰু এনেকুৱা কামবিলাক ক'তো বিশেষকৈ চাবলৈ যোৱা নহয় বা দেখিও নাপাওঁ, ঘৰতে হোৱাৰ কাৰণে আজি দেখিছোঁ, সেই বুলিয়ে ভিডিঅ' অকণ কৰি থ'লোঁ, আনকো দেখাব পাৰিলোঁ। আপোনালোকৰ যদি ঘৰৰ কাষতে গছ আছে, তেনেহ'লে ওচৰত হাইডাৰ যদি আছে, এনেকৈ আপোনালোকে কৰিব পাৰিব। এয়া দেখিছেনে 3টা কুণ্ডা দাঙি লৈ গৈছে, এয়া দেখিছেনে বাৰু। কিন্তু সেইদিনা এটা ভিডিঅ' আপোনালোকৰ আগত কৰি দেখাবলৈ পাহৰি গ'লোঁ। আমাৰ এই দেখিছেনে ভাইটি য'ত থিয় হৈ আছে, লোখিনি আছে, তাতেই এখন বলেৰো আছিলে, আৰু সেইখন একেবাৰে ধৰি দাঙি পাৰ কৰাই লৈ গ'ল। সেই ভিডিঅ'টো কৰিবলৈ মোৰ নহ'ল, দেৰি হ'ল, আৰু মনলৈও নাহিলে, ভয় লাগিছিলে, সেইটো কাৰণে ভিডিঅ'টো নকৰিলোঁ। এয়া দেখিছে কেনেকৈ পাৰ কৰাই নি আছে, এই কাৰেণ্টডালত লাগিব বুলি ভয় লাগি আছে, ৰছী দি ধৰি দিবলগীয়া হৈছে, ইমান ভয় লাগিছে দেখিছেনে বাৰু। বহুত ভয়ে ভয়ে চাই আছোঁ এইবিলাক, যিহে নেকি প্ৰথম দেখিছোঁ এনেকুৱা কৰা।
এইফালে পাৰ কৰা পঠিয়াইছে কাৰেণ্টডালৰ ওপৰৰ ফালে ভাইটিয়ে যোনডাল ৰছী ধৰি আছে সেইডাল কাৰেণ্টৰ ওপৰৰ ফালে দলি মাৰি পাৰ কৰাই দিছে, তেতিয়াহে ইফালে নিব পাৰিব। দেখিছেনে বাৰু? আৰু মানুহজনে আগে আগে গৈছে বাৰীৰ ফালে, সেই আগলৈ নি ক'ত থ'ব লাগে তেওঁ দেখুৱাই দিবলৈ নিছে। এয়া গৈ আছে, দেখিছেনে বাৰু? এইফালেদি কৈ আমাৰ মানুহজনে এতিয়া এই গছৰ মুঢ়া এটা বিশেষকৈ খান্দিবলৈ থাকি গ'ল। এয়া মানুহজনে খান্দি আছে, শিপাৰ ছিগি গৈছে কিন্তু গাড়ীখনে টানিব পৰা নাই, সেইটো কাৰণে অলপ খান্দি দিবলৈ ক'লে আৰু খান্দি দিছে। আৰু এইখন হৈছে গাড়ীখন, ময়ো অলপ সহায় কৰি দিলোঁ, তাকে আপোনালোকক অকণমান দেখাই দিলোঁ, বেয়া নাপাব দেখুৱাৰ কাৰণে। গতিকে আজিলৈ বাই।